ধুবুৰীৰ গোলকগঞ্জত কংগ্ৰেছৰ প্ৰতিবাদী ৰেলী কংগ্ৰেছ নেতা ৰাহুল গান্ধীক অপমান কৰাৰ বাবে ধুবুৰী জিলাৰ গোলকগঞ্জৰ শালাকুৰাত কংগ্ৰেছৰ প্ৰতিবাদী ৰেলী বিজেপিৰ আইটি সেলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক অপমানৰ অভিযোগ ৰাহুল গান্ধীৰ মুখা ব্যৱহাৰ কৰি ৰাৱণৰ প্ৰতিমূৰ্তি সজোৱা কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰে। শালাকুৰাত কংগ্ৰেছৰ কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি হুঁচিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পদত্যাগ কৰক কংগ্ৰেছ জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। গৌৰীপুৰৰ পৰা শহীদুল হকৰ ৰিপৰ্ট ডাইৰেক্ট নিউজ অসম।